প্ৰশ্ন 1 জীৱনৰ বাটত হাৰি গ'লে প্ৰথমে কি কৰিব লাগে উত্তৰ আগে অলপ থিৰ হ'ব লাগে নিজক ভালকে বুজিব লাগে কিয় হাৰি গ'ল ক'ত ভুল হ'ল সেইটো ভাবি চাব লাগে প্ৰশ্ন 2 মানুহ কিয় নিজে নিজৰ বাট হেৰাই যায়নে উত্তৰ মানুহে কেতিয়াবা বেছি ভাবি থাকে বেছি আশা ৰাখে জীৱনটো নদীৰ দৰে বাটটো ঘূৰি যায় কিন্তু গন্তব্যলৈ গৈয়ে থাকে প্ৰশ্ন 3 হাৰি যোৱা মানুহে আকৌ উঠি থিয় হ'ব পাৰেনে উত্তৰ পৰে নিশ্চয় পাৰে যি মানুহ হাৰি যায় তেওঁ আচল শক্তিশালী হয় ভাঙি পৰাৰ পাছত এই মানুহ নিজৰ আচল শক্তিটো চিনে প্ৰশ্ন 4 যেতিয়া সকলো শেষ লাগে তেতিয়া মনত কি কৰিব লাগেনে উত্তৰ ভাবি ল'ব এইটো শেষ নহয় এইটো মোৰ নতুন আৰম্ভণি সূৰ্যটো ডুবি যায় কিন্তু পুৱতিৰ আলো আহিবই শেষত এটা কথা তুমি হাৰি যোৱা নাই তুমি মাথো নতুন বাট বিচাৰি পোৱা নাই